মহারাজ হত্যা আৰু লুণ্ঠন গতিকে ওলোৱা সকলো সৈন্যগণ সঁচা কথা মহাৰাজ দৈছো আমি নগৰ মৃত্যু নাই হয় হত্যা আৰু লুণ্ঠনেই হৈছে আমাৰ প্ৰধান ধৰ্ম গতিকে আমি অতি সোনকালে আক্ৰমণ কৰি লুণ্ঠন কৰিব লাগে আৰু মই যাওঁ 1000 সৈন্য লৈ গোটাম ৰাজ্য আক্ৰমণ কৰি লুণ্ঠন কৰিম
তার ভাবে কোনো চিন্তা না করিব মহারাজ পৃথিবীতে না বীর নাই জিয়ে মূল হইতে যুদ্ধ করিব বলে যাও মই লুণ্ঠনৰ হেতু তুমি যোৱা এহেদৰ হত্যাৰো ধ্বংসৰ হেতু যোৱা পৰম নগৰ